channel Happy Life with me. কি খবৰ সকলোৰে আশা কৰো ভালে আছে চাগে আজি মই আপোনালোকৰ আগত এটা সুইট ডিশ আগবঢ়াব লৈছো মোৰ খুবেই প্ৰিয় আমাৰ ঘৰৰ সকলোৰে প্ৰিয় সেইটো হৈছে কালাকান আহক আমি চাই লওঁ কি লাগে আৰু কেনেদৰে বনাও কালাকানৰ বাবে আমাক লাগিব প্ৰথম বস্তুটো হৈছে গাখীৰ মই ইয়াত 1.5 লিটাৰ লৈছো তাৰ পাছতে গাখীৰখিনি আমি এতিয়া গৰম কৰি চানাটো উলিয়াই ল'ব লাগিব তাৰপিছতে হ'ব চেনি নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে মই সৰু কাপ এটাৰে 2 কাপ চেনি লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছত লৈছোঁ বাদাম আৰু পিস্তা আৰু কেডালমান কেশৰ লাগিব আৰু ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি ইউজ কৰিম আপোনালোকে বিচাৰিলে বেলেগ ফ্লেভাৰো কিবা দিব পাৰে ৰ'জ বা তেনেকৈ বেলেগ কিবা আৰু আহক এতিয়া আমি প্ৰথমে গাখীৰখিনি ফালি ল'ম কাৰণে আমি এটা নেমু এটা কাটি লওঁ কাটি পেলাই এটা দি লম দেখাও নেমুটো কাটাটো এতিয়া আমি গেছটো অনেই হৈ আছে গৰম হ'বলৈ দিছিলোঁ আমি লৰাব নালাগে 10 মিনিটৰ কাৰণে এতিয়া আমি অকন ঢাকন এখন মাৰি এনেকৈ ঠাণ্ডা হ'বলৈ দিম গেছটো অফ কৰি পেলাই এয়া আমাৰ গাখীৰখিনি ফালি চানাটো এয়া ওলাই গৈছে দেখিছেই নহয় এতিয়া আমি চাকি ল'ম এইখিনি এয়া আমি এতিয়া চাকি ল'ম তাৰ ওপৰতে আমি এখন কাপোৰ দি ল'ম দেখিছে নহয় চানাখিনি ওলাই গ'ল ধুনীয়াকৈ দেখিছে আমাৰ পানীখিনি ধুনীয়াকৈ ওলাই গৈছে আৰু 5 মিনিটৰ কাৰণে আমি আৰু পানীটো ডুবজাবলৈ দিম দেখিছে নহয় কিমান ধুনীয়াকৈ পনীৰটো ওলাই গৈছে ঘৰতে এনেদৰে পনীৰখিনি বনাব পাৰি খুব ধুনীয়া হয় আপোনালোকে যদি চাব বিচাৰে মোৰ পনীৰৰ ভিডিঅ' তেনেহ'লে ভালদৰে মই এটা এদিন বনাই দেখাম কমেণ্টত জনাব এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ পনীৰখিনি বনি গ'ল এয়া এতিয়া আমি পেনখন পাতি দিওঁ পাতি পেলাই গাখীৰখিনি 1 লিটাৰ গাখীৰ দিছোঁ মই ইয়াত গাখীৰখিনি লৰাই অলপ ডাঠ ঘন হোৱালৈকে 10 মিনিটলৈকে এনেকৈ লৰাই গৰম হ'বলৈ দিম উতলটো অহাৰ পাছত কমি গৈ থাকিব আৰু গাঢ় হৈ যাব গাখীৰখিনি ঘন হোৱালৈকে আহক আমি ড্ৰাই ফ্ৰুটছখিনি কাটি লওঁ ড্ৰাই ফ্ৰুটছ কাটিবৰ বাবে মই এনেকুৱা এখন পিলাৰ এখন ইউজ কৰিছোঁ ইয়াত খুব ধুনীয়াকৈ মিহিকৈ যায় পিচবোৰ ওলাই এয়া দেখিছে ন কিমান ধুনীয়াকৈ ওলাইছে অলপ সাৱধানে কাটিবলগীয়া হয় যিহেতু আঙুলিটো পটককৈ লাগি যায় বুলি ভয়ো লাগে
পিস্তাটো দিলে কালাকানটো খুবেই ধুনীয়া হয় দেখিবলৈ। হোটেলৰ মিঠাইবিলাকতো হোটেলতো প্ৰায়ে পিস্তাটো ইউজ কৰে আৰু আপোনালোকে নিশ্চয় ইচ্ছা অনুসৰি বেলেগ ড্ৰাই ফ্ৰুটছ দিওঁ বুলিলেও দিব পাৰে, একো নাই, কিন্তু পিস্তাটো দিলে দেখিবলৈ বেছি ধুনীয়া হয় গাৰ্নিচিংটো কৰোঁতে। এই আমাৰ বাদাম আৰু পিস্তাখিনি কটা হৈ গৈছে, দেখিছে নহয় কিমান ধুনীয়াকৈ কাটি খালে ধুনীয়াকৈ। এনেদৰে আপোনালোকৰ ঘৰত বনালে কাটি ল'ব পাৰিব। দেখিছে নহয় ডাঠ হৈ আহিছে। এনেকৈ চামুচ এখন আপোনালোকে দি থ'ব, তেতিয়া গাখীৰটো উতলি পৰি নাযায়। অলপ ডাঠ হোৱালৈকে আমি এতিয়া উতলি দি দিম। ডাঠ হৈছে। 1 লিটাৰ গাখীৰটো পূৰা আধা লিটাৰ হোৱালৈকে মানে আপোনালোকে পগাই থাকিব এনেদৰে। দেখিছে আমাৰ গাখীৰখিনি এতিয়া শুকাই শুকাই ডাঠ হৈ আহিছে, ইমান ধুনীয়াকৈ ডাঠ হৈ গ'ল। এতিয়া আমি ইয়াতে পনীৰখিনি দি যাম। গেছৰ ফ্লেমটো তেতিয়া মিডিয়াম ফ্লেমতে ৰাখিব। ভালদৰে লৰাব লাগিব। এতিয়া আমি ইয়াতে এতিয়া ইলাচি দি দিম। আমি ইয়াতে চেনি দি দিম। মই ইমানখিনি চেনি দিছোঁ, সোৱাদ অনুসৰি চেনি দিব পাৰে। কোনোবাই যদি বেছি মিঠা খায় বেছিও দিব পাৰে, কম মিঠা খালে আৰু কম দিব পাৰে। এতিয়া লৰাই দিছোঁ। চেনি দিলে অকণমান পানীটো ওলাই যায়, সেইকাৰণে লৰাই লৰাই আমি চেনিখিনি মিলি যোৱালৈকে লৰাব লাগিব। সহজতে ঘৰতে বনাব পাৰি। গাখীৰটো লাগে খালি আৰু অলপ। এতিয়া আমি ইয়াতে অকণমান ঘিউ দি পেলাই চিলভাৰ ফইল এখনত কালাকানখিনি ঢালিম যিহেতু। ৰেডি হৈ গৈছে। এতিয়া আমি লাহে লাহে ট্ৰেত দি যাম। গৰমে গৰমে এনেদৰে ওপৰতে আমি এতিয়া কাটি থোৱা ড্ৰাই ফ্ৰুটছ দি যাম।
দেখিছেই নহয় কিমান ধুনীয়া লাগিছে দেখিবলৈ। ঘৰত বনাই চাব, খুবেই ধুনীয়া হয় খাবলৈও। হোটেলতকৈ বেছি ভাল লাগে ঘৰত বনোৱাটো যিহেতু। তাৰপৰতে আমি এতিয়া কেশৰ তেল অকণমানো দি যাম। কেশৰ দিলে মানে কালাৰটো খুব ধুনীয়া হয়। যিহেতু আমি গৰমে গৰমে দি দিছোঁ ওপৰত, নিজে কেশৰ কালাৰটো ওলাই যাব। এয়া ভালদৰে দি লৈ অকণমান এনেকৈ ঠেকাৰি দিব গৰমে গৰমে। তেতিয়া ধুনীয়াকৈ চবখিনি মিলি যাব। এতিয়া আমি এয়া 4 ঘণ্টাৰ বাবে ফ্ৰিজত ছেট হ'বৰ কাৰণে থৈ দিম। দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া আমি থৈ দিম, তেতিয়া নিজে নিজে বস্তুটো খাই পেলাই জমা হৈ যাব। তাৰপিছতে আমি পিচ কৰিম। এতিয়া 4 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিওঁ। এয়া 4 ঘণ্টা পাছত আমাৰ এতিয়া কালাকান পূৰা বুট মাৰি ছেট হৈ গৈছে। এতিয়া আমি ইয়াৰ পিচ কৰিব পাৰিম। আহক আমি পিচ কৰি যাওঁ। দেখিছে ন কিমান ছফ্ট হৈছে। খাবলৈও খুবেই সোৱাদ হয়। এতিয়া আমি ধুনীয়াকৈ উলিয়াই দেখাম আৰু। এয়া দেখিছেই নহয়, মই পিচসমূহ উলিয়াই লৈছোঁ। কিমান ধুনীয়া হৈছে দেখিবলৈও আৰু খাবলৈও খুবেই সোৱাদ হৈছে। যিহেতু আমি টেষ্ট কৰি চালোৱেই আৰু আপোনালোকেও টেষ্ট কৰিব বুলি আশা কৰিছোঁ। বনাই চাব ঘৰত এদিন আৰু কেনেকুৱা হৈছে আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আহিবলগীয়া মোৰ ভিডিঅ'সমূহ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।